এক সপোন এক আশালৈ 2019 চনৰ পৰা লাখ লাখ ব্যক্তিয়ে এটা নেটৱৰ্কৰ কাৰণে দিনে নিশাই কোনো লাভালাভ আশা নকৰি সমাজক সজাগ কৰিবলৈ চেষ্টা কৰি গৈছে। আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ ডক্টৰ নিকোলাছ কাকলিছ আৰু ডক্টৰ চেংদেও ফানে আৱিষ্কাৰ কৰা পাই নেটৱৰ্কৰ বাবে গোটেই বিশ্বত প্ৰায় 100 মিলিয়ন ব্যক্তিয়ে পাই নেটৱৰ্কৰ লগত জড়িত হৈ এক ইতিহাস সৃষ্টি কৰিব গৈ আছে। পাই নেটৱৰ্কৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে 21 ডিচেম্বৰত নাৰায়ণপুৰ চৌধ পুনিয়াৰ মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বহু অতিথিয়ে এই সভাত অংশগ্ৰহণ কৰে। সভাত পাই জিচিভি মূল্য আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা হয়। নিউজ ডেস্ক পূৰ্বাঞ্চল টাইম। যে বিশ্বত গোলকীয়কৰণৰ ফলত যি অভিনৱ পৰিৱৰ্তন আহিছে তাৰে ফলশ্ৰুতিত গৰীবৰ পৰা ধনীলৈ সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাবৰ বাবে প্ৰশাসনিক বিভাগৰ বিষয়া আছিল। আমি ছাৰক উপস্থিত আছে আমাৰ শ্ৰদ্ধাৰ পাই জিচিভি ৱাৰিয়ৰ আছাম সেই মঞ্চখনৰ আমাৰ সভাপতি মহোদয় শ্ৰীযুত অনন্ত বৰুৱা ছাৰ ইয়াত উপস্থিত আছে আৰু লগতে আমাৰ পাই জিচি ৱাৰিয়ৰ আছাম এই মঞ্চখনৰ সম্পাদক মহোদয় শ্ৰীযুত বাবুল গোহাঁই ছাৰ তেখেতৰ আজি ইয়াত আহি উপস্থিত হৈছিল। লগতে আমাৰ টেকনিকেল বিভাগৰ বিভিন্ন ব্যক্তি পাইগৰ তেখেতসকলে আছে। আমাৰ দীপক ফুকন ছাৰ, গৌতম ভাবিকা ৰাজধানীঘৰ, লগতে লক্ষ্য ফুকন ছাৰ, অনিতা ছাৰ তেখেতসকল টেকনিকেল মঞ্চৰ বহুবোৰ ক্ষেত্ৰত চেষ্টা কৰি আহিছে পাইগৰসকলক এই আমাৰ পাই বিষয়লৈ কেনেকৈ টেকনিকেলি জ্ঞান দিব পাৰি তাৰ কাৰণে আজি প্ৰায় এবছৰ ধৰি তেওঁ কষ্ট কৰি আহিছে। আজি আপোনালোকে জ্ঞাত যে পাই এটা গ্ল'বেলি ডিজিটেল মুদ্ৰা যিটো হ'বলৈ গৈ আছে খুব কমটি দিনৰ ভিতৰতে আপোনালোক সকলোৱে ইয়াৰ মান্যতা পাব। বেছিদিন নাই, আপোনালোক খালি পৰা এতিয়া কিছুদিনৰ ধৈৰ্য আৰু আমাৰ যিটো আত্মবিশ্বাস সেইখিনি লৈ আমি আগবাঢ়িব লাগে। আপোনালোকৰ আজি যিহেতু যথেষ্ট দেৰি হৈছে, মই আপোনালোকক খালি ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকক মই পুনৰবাৰ নমন কৰিছোঁ। ইয়াত বহু ব্যক্তি আছে তেখেতসকলে টেকনিকেলৰ ওপৰত আৰু সাধাৰণ যিবিলাক আমাৰ পাইৰ ওপৰত জ্ঞান নিশ্চয় ইয়াত বক্তব্য ৰাখিব। মই খালি আজি এই মঞ্চখন আজি ইয়াৰ পৰা উদ্বোধন কৰা হয় বুলি মই ব্যক্ত কৰিলোঁ। সামাজিক লগত জড়িত এগৰাকী সন্মানীয় ব্যক্তি আমি ছাৰক আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি পাই যি জয়যাত্ৰা, যি আন্দোলন, সেই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।
আমি চালক ৱেৰিয়াৰ্ছ অফ আছামৰ টেকনিকেল হেড তেখেতসকলে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে চেনেকাটোৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে নিত্যাদাস ছাৰক আমি আহ্বান জনাইছোঁ। ইয়াত নিত্যাদাস ছাৰে গৌতম ৰাজচন্দ্ৰ ছাৰক এখনি চেনেকাটোৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত হৈছে, আমি যথেষ্ট আনন্দিত হৈছোঁ। তেখেতসকলে এখনি চেলেং চাদৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি জোনালী গগৈক আহ্বান জনাইছোঁ। ইয়াত জোনালী গগৈ মেমে আমাৰ পবিত্ৰ খনিকৰ ছাৰক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ছাৰ সম্বৰ্ধনা জ্ঞাপন কৰক। কম্পিউটাৰ বিশেষজ্ঞ তেখেতৰ সুন্দৰ শিৱসাগৰ দিব। আমি তেখেতে এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। নীতিমণি বাইদেউ আপুনি আমাৰ দীপক ঠাকুৰ ছাৰক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰক। লগতে এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাবৰ বাবে ৰাতুল হাজৰিকা ছাৰক আমি আহ্বান জনাইছোঁ। এই ৰাতুল হাজৰিকা ছাৰে লক্ষ্য ফুকন ছাৰক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। প্ৰলাপ খনিকৰ ডাঙৰীয়া এখনি ফুলাম চেলেং চাদৰেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। এয়া ঘনশ্যাম ভাস্কৰ ছাৰ, তেখেত কোনো সদিয়া পাইছে। এখনি ফুলাম চেলেং চাদৰেৰে আমাৰ অখিল বিশ্ব ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰক। সকলোখিনি আমাৰ দাস ছাৰে চাকৰি কৰে। গতিকে পৰৱৰ্তী সময়ত যিসকলে ইয়াত পাৰিলে বুজাই পোৱা আহিছিলে দিনেশ বৰা ছাৰ। ইয়াৰ লগে লগে আমি আজি এই বৰণ কাৰ্যসূচী স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত যদি কোনোবা অতিথিক আমি প্ৰয়োজন অনুভৱ কৰোঁ তখন সকলোকো একোখনকৈ চেলেং চাদৰৰ সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু এদিন দাস ছাৰে কমল ছাৰক অনুৰোধ জনাইছোঁ। তেখেতলোকে এখন চেলেং চাদৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু এদিন দাস ছাৰে। আৰু কোনগৰাকী সাংবাদিক যুৱবন্ধুৱেও বা বেয়া হওক সেইটো আমি আমাৰ বিচাৰ্য বিষয় নহয়। গতিকে পৰিচয়টো দিলে মানে সুবিধা হয়। তেখেতৰ নাম নললেও নাম জ্ঞানৰ নাম ল'লে গম পাই যে তেনেকুৱা এজন ব্যক্তি গাঁৱৰ পৰা এজন ব্যক্তি আহিছে বুলি। গতিকে পৰিচয়টো উজ্জ্বল হয় ক'ব পাৰি। আজি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লখিমপুৰ এই নাৰায়ণপুৰৰ এই স্কুলখনৰ নামটো কি আছিলে? যি এটা আমূল পৰিৱৰ্তন হ'বলৈ গৈ আছে, এইখিনি একচুৱেলি ইয়াৰ ওপৰত অধ্যয়ন নকৰিলে, ইয়াৰ ওপৰত আমি যদি CNBC ৰিপৰ্টৰ পেপাৰৰ পৰা আদি কৰি CNBC যিবিলাক চেনেল আছে, ইণ্টাৰনেশ্যনেল যিবিলাক চেনেল আমাৰ ND24 সাংবাদিক বন্ধুৱে নিশ্চয় গম পায়। CNBC যিটো ৰিপৰ্টিং চেনেল, বিশ্বব্যাপী এটা নাম জ্বলা এটা চেনেল, আৰু সেই চেনেলত নিতৌ প্ৰচাৰ হৈ আছে পাই নেটৱৰ্কৰ ওপৰত। এই পাই নেটৱৰ্কটো কি? আমি সঁচা কথা ক'বলৈ গ'লে আজি প্ৰায় 20 বছৰ ওপৰ হ'ল আমি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত থকা ব্যক্তি। প্ৰডাক্ট প্লেচমেণ্ট হওক, ইনভেষ্টমেণ্ট প্লেনিং হওক, বিভিন্ন ধৰণৰ কোম্পানীৰ লগত আমি জড়িত থকা মানুহ। আমি কোম্পানী হৈ কাম কৰা মানুহ, কিন্তু আমাক আজিলৈকে কোম্পানী আমাৰ হৈ কাম নকৰিলে। কিন্তু ভাল পাওঁ, ইণ্ডাষ্ট্ৰীটোক ভাল পাওঁ, তাত কিছু কাৰণ আছে। সেই গতিকে সেই নেটৱৰ্ক ইণ্ডাষ্ট্ৰীবিলাকত আমি বিগত সময়ত বহু কাম কৰিলোঁ, বহু সময় দিলোঁ। জীৱনৰ আন এটা বয়স সেই ইণ্ডাষ্ট্ৰীবিলাকক দিলোঁ, কোম্পানীবিলাকক ধৰি কৰিলোঁ, কিন্তু আমি একো নহ'লোঁ।
গতিকে পাই নেটৱৰ্কৰ প্ৰতি যিটো দুৰ্বলতা, সেই দুৰ্বলতা নেটৱৰ্কৰ প্ৰতি যিটো দুৰ্বলতা, সেই দুৰ্বলতা থকাৰ গতিকে সেই চেনেলৰ মাধ্যমে পাই নেটৱৰ্ক নামৰ এটা অনুষ্ঠান আমি সন্মুখীন হ'লোঁ। আৰু সেই পাই নেটৱৰ্ক আমি ভাবিলোঁ জেনেৰেল যিবিলাক নেটৱৰ্ক, সেই নেটৱৰ্কৰ দৰেই তেনেকুৱা এটা নেটৱৰ্ক বুলি ভাবি আমাক বহুতে ক'লে যে এইটো মাইনিং কৰিব লাগিব, মাইনিং কৰিলে ইমান ডলাৰবোৰ মানে পাম, আমি ডলাৰ পোৱাৰ পাছত আমি ইমান টকা আমি লাভ কৰিম। তেনেকৈ পোৱাৰ পাছত আমি মাইনিঙে কৰিলোঁ। আৰু সেইটো সময়ত যেতিয়া আমি ষ্টাৰ্টিঙত মাইনিং কৰিছিলোঁ, মই 2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ, বহুতেতো 2019 চনত যেতিয়াৰ পৰা আৰম্ভ হৈছিল পাই নেটৱৰ্ক, তেতিয়াৰ পৰাই মাইনিং কৰা ব্যক্তিও আছে হয়তো আমাৰ মঞ্চত। কিন্তু আমি 2021 চনৰ পৰা মই মাইনিং কৰিছিলোঁ। আমাৰ বৰুৱা ছাৰ, অনন্ত বৰুৱা ছাৰ, তেখেতে 22 চনৰ পৰা মাইনিং কৰিছিলে। ঠিক তেনেকৈ বহুতে এই ৰিচেণ্টটো কিছুমানে কালি গম পাই পেলাই কালি পঢ়ি মাইনিং কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু পাই নেটৱৰ্কটো কি, সেই বিষয়ে আমি আজি জানিবৰ বাবে আজি উপকৃত হৈছোঁ। কিন্তু যিসকল পুৰণা পাইনিয়াৰ্ছ তেখেতলোকে নিশ্চয় অৱগত পাই নেটৱৰ্কটো কি। গতিকে তেখেতলোকক আমি কোৱাৰ কোনো মানে নকলে হ'ব বুলি মই ভাবোঁ। কিন্তু যিসকল নৱাগত পাইনিয়াৰ্ছসকল যিসকলে আহিছে বা যিসকলে মাইনিং এতিয়ালৈকে কৰা নাই, পাই যিটো এপ্লিকেশ্যন এতিয়ালৈকে যিসকলে ডাউনলোড কৰা নাই, কিন্তু মই ভাবোঁ আজিৰ পৰা তেখেতলোকে পাই নেটৱৰ্কক ডাউনলোডো কৰিব, লগতে 10জন ব্যক্তি তেখেতৰ নিজৰ আত্মীয় 10জন ব্যক্তিক পাই নেটৱৰ্কক মাইনিং কৰিবৰ কাৰণে তেখেতলোকে নিশ্চয় আগবাঢ়ি আহিব। বহুত আমনি কৰি আছে। চিধা এটা অৰ্থত ক'বলৈ গ'লে মই যিমান দূৰ বুজিছোঁ, পাই এটা মুদ্ৰা, যি ধৰণে আমাৰ এইটো এটা কাৰেঞ্চি 10 টকীয়া, ঠিক তেনেধৰণে পাইটো এটা কাৰেঞ্চি। ৱৰ্ল্ডত এইটো কাৰেঞ্চি 180টা আছে, 180 বিধ আছে। আৰু যিটো ক্ৰিপ্টো কাৰেঞ্চি, যিটো পাই লগৰ কাৰেঞ্চি 25,000তকৈ বেছি চলি আছে, যিটো আমাৰ সৰ্বসাধাৰণ ৰাইজে নাজানে। দ্বিতীয়তে পাইটো কি ধৰণে আমি ষ্টাৰ্ট কৰিম, আপলোড কৰিম, সেই কথাটো আমি যিসকল নতুন পাইনিয়াৰ্ছ আছে, যিসকলে এতিয়া অলৰেডি টিম বনাব গৈ আছে, তেখেতলোকে জনা দৰকাৰ। প্ৰথম কথা, পাই ষ্টাৰ্ট কৰিবলৈ হ'লে সেই মানুহজনৰ আমি এট ফাৰ্ষ্ট ফেচবুকটো চেক কৰি ল'ব। ফেচবুকটোত নামটো সম্পূৰ্ণ আছে নাই তেখেতৰ, ইয়াৰ ভুলকে আছে, তেতিয়া একেবাৰে সহজ হৈ যায়। দ্বিতীয়তে তেওঁ যিটো নামত পিছত গৈ KYC হ'ব, তেওঁৰ আধাৰ কাৰ্ডত নামটোৰ কি বানান ভুলকে আছে নেকি, এই দুটা বস্তু একদম চকু ৰাখিব লাগিব, নহ'লে পিছত বহুত বিপদত পৰে। সেই আমি KYC সম্পূৰ্ণ কৰি উঠোতে তাৰ পিছতে থাৰ্ড ষ্টেপত যিখিনি আমাৰ প্ৰফাইলত ভেৰিফিকেশ্যন কৰিব লাগে, KYC কৰিবলৈ হ'লে এইখিনি যদি প্ৰথমেই আমি আপডেট কৰাই দিওঁ, তেতিয়া মাইনেটত যিটো 8 প্ৰকাৰৰ আমাৰ